हेलो फ्रेंड्स मैं आज नतुन एटा रेसिपि लो आपनालोকৰ ওচৰলৈ আহিছোঁ মই আজি ৰেচিপিটো বনাম মই সুকা আৰু মাছেৰে বনাম কেনেকৈ বনাম আপোনালোকে চাব আৰু এদিন ধুনীয়াকৈ জুতি লগাই বনাই খাব আজি মই বনাম সুকা আৰু হৰু এইখিনি মই সুকা শাকখিনি লৈছোঁ প্ৰথম সুকাখিনি মই কাটি ললোঁ এইখিনি এয়া আলু বইল কৰি লৈছোঁ এটা হৰু আলু বইল কৰি লৈছোঁ কেইফুটামান নহৰু আৰু পিয়াজ লৈছোঁ এটা সৰিয়হ ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে উজনিৰে ৰেল খনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলিছে দেখিলো তোমাকে মই দেহতে লাগিলে জুই আবেশে ৰৈ নাথাকো আৰু শুই লাগিবই তোমাকে ঝক ৰেল চলে মোৰ বুকুতে ধুম ধুমুহা মোৰ মনতে বলিছে আজি সুকা আৰু হৰু মাছৰ জোল আৰু বগৰী আচাৰ এফালে মচন্দৈ পিটিকা এফালে হৰু মাছ ভাজি আজি ৰাতি সাঁজটো আমি এনেদৰে খাবলৈ লৈছোঁ দেই।